হেল্ল' এভৰিৱান, মোৰ এটা নতুন মিনি ব্লগলৈ সকলোকে স্বাগত জনালোঁ। আৰু বহুত দিনৰ মূৰত আপোনালোকলৈ মই এটা ভিডিঅ' আনিব পাৰিলোঁ, কাৰণ মোৰ ওলাইছিলে বসন্ত, মানে আই ওলাইছিলে, তো ভিডিঅ' বনাব পৰা নাছিলোঁ। এইপিনে জেঠা আহিছে আমাৰ ঘৰলৈ এনেই ফুৰিবলৈ, আৰু এইপিনে সেয়া, আৰু এইটোক মই পাছত দেখুৱাইছোঁ ৰ'ব। আৰু এইপিনে ভাইটিহঁতে, আৰু এতিয়া মই মানে মাংস আনিলোঁ ভণ্টিৰ লগত গৈ, কাৰণ বহুত দিন খাব পৰা নাছিলোঁ বসন্ত ওলোৱাৰ বাবে। তো এতিয়া আনিলোঁ, ধুনীয়াকৈ বনাব দেউতাই বনালে বহুত টেষ্টি হয়, মায়ে বনালেও হয় বাৰু। এইটো কি বস্তু মই পাছত কৈ আছোঁ ৰ'ব। আৰু এইপিনে আলুখিনি গুচাই লওঁ আগতে, আৰু এইপিনে দাখন কটাৰীখন বিচাৰি পোৱা নাই। আৰু মোৰ জানেনে, একো এটা কাম ভালকৈ কৰিব নোৱাৰোঁ জানেনে, কিবা নহয় কিবা এটা হ'বই। ইয়াত চাওকচোন, দাওখনে পৰি থাকিলে অকণমান ধৰি ভৰিখনত নপৰিলে। আৰু এইপিনে মই গুচাই আলু, আৰু মোৰ কেমেৰামেন কোনে জানেনে, মোৰ ভণ্টিয়ে কৰিছে। ভণ্টি নহয়, ভাইটিয়ে কৰিছে। আৰু এইপিনে আলু গুচাই হৈ গ'ল। আৰু এইপিনে মাৰ বেমাৰ হৈছে, দেখিছেনে কেনেকৈ আহিছে, মানে মূৰ বিষ। তো এইপিনে হাঁহি আছে তথাপিতো দেই। আৰু এইপিনে দেউতাই বনাবলৈ ৰেডি হৈ গ'ল গাইজ। পিনে আদা নহৰু গুচাই দিওঁ বাৰু অকণমান, মই ভাল পাইছোঁ যিহেতুকে। আৰু পিনে এটা বাদুলি ওলাইছে, তো সেইটোক মাৰিব দুটাই। পিনে ঝাৰু লৈ আছে মাৰিবলৈ, ৰ'ব। এয়া দেখিছেনে, এই 3টামান ওলাইছে, মানে ভয় নালাগে বাৰু, কিন্তু শান্তি নিদিয়ে, একদম শুই থাকে ঘৰ পিনে, কোনোবালৈ শুই গিলে। এয়া চাওক, দেখিছেনে। এয়া মই মানে মাৰ লগত বাহিৰলৈ আহিলোঁ চাউল ধুবলৈ। এয়া চাউল ধুই আহি এতিয়া খৰি নিবলৈ আহিলে মায়ে, কাৰণ বাহিৰত খৰি থৈছে। আৰু এইপিনে ঘৰ আহি পালোঁ। তো এতিয়া দেউতাই মাংস বনাই আছে, ৰ'ব দেখুৱাইছোঁ। ইয়াত চাওক, মাংস বনাই আছে। মই ক'লোঁ দেউতা ধূপডালো জ্বলাই দিয়া। আৰু এইপিনে দেউতাই একদম ৰঙা মাংস বনাই আছে দেই, মানে ৰঙাকৈ ভাজি আছে দেই। তো দেউতাৰ হাতৰ বহুত টেষ্টি লাগে খাবলৈ দেই। এইপিনে মায়ে ভাতো পাৰিলে খাবলৈ। এয়া মাংস তো বেলেগ নাছিলে দেই, আজি ভাজিয়ে আছিলে। তো দুপৰীয়া কণী খালোঁ। আৰু এইটো যে কৈছিলোঁ, দৈ আকৌ কল, আৰু ইয়াতে পিঠাগুড়ি দিছে, এনেকৈ পিঠা বনাব পোৱা খাবলৈ। তো এয়া ভাইটিহঁতক দিওঁ, ভণ্টিহঁতক খাবলৈ। তো ময়ো খাই লওঁ সোনকালে। আৰু ইপিনে ভাইটি টোপনি গৈছিলে, তো দেউতাই উঠাইছে, কাৰণ চ'ত মাহত মানে ভাত নোখোৱাকৈ শুব নালাগে বোলে। আপোনালোকেও নুশুব দেই ভাত নোখোৱাকৈ। আৰু এইপিনে মায়েও উঠালে, জগালে সেয়াক। আৰু মই ফুটটো মাৰিলোঁ জানেনে, অকস্মাত মানে। আৰু এইপিনে পিঠাও বনাই দিলে মায়ে, মানে পিঠা বহাই দিলে। আপোনালোকেও বনাব, এইপিনে ময়ো খাওঁ। আৰু মোক মাংস থাকিলে একো খাবলৈ নালাগে জানেনে। এইপিনে ভাজি মাহঁতে খাব বাৰু, মই নেখাম। আৰু ইয়াত চাওক, টেষ্টি মাংস, তো খাবলৈ বহুত ধুনীয়া আছে। আৰু মই অকলে খালোঁ, কাৰণ মোবাইল চাই খাম গাইজ। তো মই টিভি চাই নেখাওঁ, আৰু মোবাইল চাই খাওঁ। আৰু পিনে চিকেনো খালোঁ। তো এতিয়া ধুনীয়াকৈ খাই বৈ উঠি পিনে এতিয়া শুওঁ। তো আজিলৈ বাই বাই, লাইক কৰিব, বাই বাই।